আজি আৰু আমাৰ ঘৰত কায়ো মানুহ নাই তো সেইকাৰণে ভাত আঞ্জা বনাৰ দায়িত্বটো মোকে দিছি ভাতো বনাইছোঁ ৰ যেতিয়া হৈছে নে নাইবা চাওঁচোন মানে বেছি নাজানো না ভাত আঞ্জা বনাবা এইবাৰ আৰু এতিয়া দালি চালি বনাবা আছে এতিয়া কালে মই নাই ৰ মোৰ লগত এই দুটাও আছে অ' মাছ পাইছা না আজি কিহেদি ভাত খাবি মাছেদি দে ধৰ ইহঁতৰ লগতে আৰু এতিয়া উমলি আছোঁ ৰ কি কৰিম ঘৰৰ মানুহ মাখনো বোলে ক'বাক গৈছি বোলো ভাতটো বনাবই লাগব না যায় নহয় তাকে আৰু বানে আছোঁ আৰু এটা মাছ তুলো মাগুৰ না এৰে মাছ মাখান ডাহাৰ হৈছে ক'তনো ইয়াতে ধৰিব সৰু হাৰি না তো সেইকাৰণে এটা পুঠি দিছোঁ এইবাৰ চাং কেমান ডাহাৰ উঠে হয় না অঁ হ'ব দে ইয়াতে মাছ কিমান আছে জানানা ধুনীয়াৰ আছে খালি কি মাছটোচোন তললে নাযায় হে ভাহিয়ে থাকে পাতে উঠৈ মাছ ক'ত আছা ইমান মাখান মাছ আছে হয় না ধৰ ইমান দিন ইয়াতে মাছ মাৰিলোঁ হয় না কিমান টকাৰ মাছ দিছোঁ বহি থাক দে মজাকে বহি থাক এইবাৰ ইয়াতে ৰখ ধৈৰ্য ধৰাৰ কথা 2 hours later তো আঞ্জা কি বনাম পুখুৰীত মাছ আছে কিন্তু মাছে চিপত নধৰে সেইকাৰণে আমাৰো চিপ দিবাই দলি মাৰি দিলে ইথান আৰু মাছ নামাৰো আমি বেলেগত যাম এইবাৰ আৰু যি হ'ল এইবাৰ সিহঁতৰ লগত দুটামান নাৰিকলে খাং ৰ কি কৰিম এইবাৰ আৰু মাছটো নাপাঙে তো সেইকাৰণে যাই আছোঁ ৰ আৰু গোপন ৰাস্তাই দি গোপন দৰ্জাই দি ইয়াতে নাৰিকল খাবা টান অঁ পাঁচটা দে পাৰবা লৈ আহ মজাকে এতলো এইবাৰ অলপ ইউনিক জেগা দিছে আহি পালোঁ ৰ বাগান আহি পালোঁ মানে একেলগে নাৰিকলটোও খাঙে ৰ মানে এইটো নাৰিকলো প্ৰথম গছৰ এইটোৱে নাৰিকল খাম এইবাৰ সেইকাৰণে বোলো সিহঁতৰ লগতে একেলগে খাং অ' নাৰিকলটো কাই কাটবি হা দেচোন দে কাট তই কাট কিয়া তই কাট নহ'লি আগতে আমি এনেকে আমাৰ নাৰিকল কাটি খাইছিলোঁ জানা না তহঁতৰ দিনত থাকাম দে সঁচাকে ধুনীয়া কাটছিলোঁ সেইকাৰণে তই থান আমি তহঁতক কাটবা দিয়া কৰিছোঁ কাট প্ৰথম গছৰ নাৰিকল হয় না একেলগে খাওঁ তই কাট মই নাকাটো দে মোৰ আৰু কি মোৰ ঘৰৰ বস্তু খাই দেখি এতিয়া কাটি থাক কি ভাত খোৱা নাই নেকি কিন্তু কিয়া হ'ব কাট চাবি আৰু আঙুলটো কাটি নলবি এইটো যিহে নাৰিকল কাটি আছে অ' বাহ চাং মোক দি হ'ব দে তহঁতে বহুত কাটিলি তহঁতে এইবাৰ চাই এইবাৰ মই কাটিম নাৰিকল এনেকে কাটি গম পাইছা আমি কিমান কাটি গৈছিলোঁ সৰুতে চালা তো নাৰিকলটো কাটা হ'লে পানীখিনি খাই খাবি তহঁতে নালগে দে তহঁতে নাৰিকল খাবি মই খাব নাপালোঁ গোটাই পল্লাহি এইবাৰ আৰু নিদিলি বেয়া বুলিহে কবি সি কৈ দিও তইচোন চেছ কৰিলি বেছি খালি না খা হাইবাই এযোৰ লাগছে ঐ চলি ইয়াত বেছি উৎপাত কৰি থাক তহঁতে হা তই লৈ এইখিনি তাৰপিছত তোকো বেয়া বস্তু দিব নোৱাৰা ৰ মই বেছি নাখাম দে হা তই লৈ এইখিনি বুজি হিচাপ বৰাবৰ এইবাৰ আমি যাই আছোঁ দুটাই ছাগাল হয় না ছাগাল চাব যাই আছোঁ না য'ত এখানো অমিতাৰ বাগানখন এইবাৰ তোন চেচে হ'ল আৰু হয় না এইবাৰ যিথান মানে বাগানখন অহা বছৰ ঠাণ্ডা দিন পৰি আছে বেছি দিন নাই আৰু এইবাৰ এতিয়া অমিতাটো দিমেই লগতে ভাত কাগিৰি আল কিবা নেচেৰা এইবাৰ চব দিম এইবাৰ বেলেগ চিষ্টেমৰ খেতিখন কৰিম আৰু ছাগাল 10টামান পুহিম দেচোন